নমস্কাৰ আজি মই কিছুমান ইন্টাৰেষ্টিং জিকেৰ ওপৰত ভিডিঅ' বনাইছো তো আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট ভিজিট কৰিছে তো প্লিজ সাবস্ক্ৰাইব। এক এনেকুৱা কি জীৱই নিজৰ মৃত্যু কেতিয়া হ'ব আগতেই জানে? ইয়াৰ উত্তৰ হৈছে বিচ্ছু। 2 ভাৰতবৰ্ষত সকলোতকৈ প্ৰথম আধাৰ কাৰ্ড কোনে বনাইছিল? ইয়াৰ উত্তৰ হৈছে ৰঞ্জনা সোণোৱানে। 3 কি প্ৰাণীয়ে শীতকালত আহাৰ নোখোৱাকৈ থাকে? ইয়াৰ উত্তৰ হৈছে ভেকুলী। 4 ভাৰতত প্ৰথম ভেলেণ্টাইন ডে কেতিয়া পালন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1992 চনত। 5 ভূটানৰ ৰাষ্ট্ৰীয় পক্ষী কি হয়? ইয়াৰ উত্তৰ হৈছে কাউৰী। 6 কোনখন দেশত এতিয়াও গাধৰ অহাইলৈ মিছাইল উৎক্ষেপণ কৰা হয়? ইয়াৰ উত্তৰ হৈছে ইৰাক। 7 কি ফল ফ্ৰিজত থৈ দিলে বিষ হৈ যায়? ইয়াৰ উত্তৰ হৈছে তৰমুজ। 8 কি জন্তুৱে পোৱালি জন্ম দি 2 মাহলৈকে শুই থাকে? ইয়াৰ উত্তৰ হৈছে ভালুক। 9 7 দিনলৈকে কোনটো জীৱই নিজৰ উশাহ বন্ধ কৰি ৰাখিব পাৰে? ইয়াৰ উত্তৰ হৈছে বিচ্ছু। 10 অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে কটন কলেজ। 11 GST প্ৰথম কোনখন দেশে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ফ্ৰান্স। 12 আধাৰ কাৰ্ডত কিমানটা সংখ্যা থাকে? ইয়াৰ উত্তৰ হৈছে 12টা। 13 গংগাক কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 2008 চনত। 14 মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী কি? ইয়াৰ উত্তৰ হৈছে মুম্বাই। 15 কোনটো জন্তুৰ গাখীৰত আটাইতকৈ বেছি প্ৰটিন থাকে? ইয়াৰ উত্তৰ হৈছে ভেড়াৰ। 16 কোনখন দেশত প্লাষ্টিকৰ নোট চলে? ইয়াৰ উত্তৰ হৈছে ইণ্ডোনেছিয়া। 17 কোনখন দেশৰ মানুহে ভাৰত ভ্ৰমণ কৰিব নোৱাৰে? ইয়াৰ উত্তৰ হৈছে উত্তৰ কোৰিয়া। 18 কোনখন দেশত আটাইতকৈ কঠোৰ আইন আছে? ইয়াৰ উত্তৰ হৈছে ছৌদি আৰৱ। 19 কোনবিধ পাচলি খালে তেজ পৰিষ্কাৰ হয়? ইয়াৰ উত্তৰ হৈছে অমিতা। 20 কোনটো জন্তুৱে গাখীৰ আৰু কণী দুয়োটাই দিয়ে? ইয়াৰ উত্তৰ হৈছে প্লেটিপাছ। গাইজ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।